হেল্ল' এভৰিৱান, আমাৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আমাৰ প্ৰায় সকলো মানুহৰ ঘৰতে থকা তুলসী গছজোপাৰ কিদৰে যতন ল'ব পাৰি তাৰ ওপৰতে এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। কিদৰে যতন ল'লে তুলসী গছজোপা সেউজীয়া আৰু জোপোহা হৈ থাকিব তাৰ বিষয়ে আলোচনা কৰিম। আৰু এই গছজোপা ঔষধি গছ হোৱাৰ লগতে ঘৰখনৰ মংগলৰ কাৰণে সকলোৰে ঘৰত থকাটো প্ৰয়োজন। আমি সকলোৱে জানো সাধাৰণতে ঠাণ্ডা দিন অহাৰ লগে লগে তুলসী গছজোপা শুকাবলৈ ধৰা দেখা যায়। আমি সকলোৱে জানো যে তুলসী গছ শুকাই গ'লে ঘৰখনৰ কাৰণে বেয়া। তুলসী গছ শুকাই গ'লে ঘৰখনৰ বাবে ভাল নহয় বুলি আমি ডাঙৰসকলে কোৱা শুনো। ডাঙৰসকলৰ মুখত শুনো যে মা লক্ষ্মী ঘৰখনৰ পৰা আঁতৰি যায়, ঘৰখনত নিগেটিভ এনাৰ্জিয়ে বাস কৰে, পজিটিভ এনাৰ্জি আঁতৰি যায়। সেইবাবে আমি তুলসী গছজোপা ভালদৰে যতন ল'ব লাগে। ঘৰত নিগেটিভ এনাৰ্জি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে। আৰু তুলসী গছ শুকাই গ'লে ঘৰখন দুখীয়া হয় বুলি কয়, ঘৰখনত টকা পইচা অভাৱ হ'বলৈ আৰম্ভ কৰে বুলি কয়। আৰু সেইবাবে আমি তুলসী গছজোপা সদায় সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে, ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে। অক্টোবৰ মাহমানৰ পৰা আমি যদি অলপ হ'লেও গছজোপা যতন লওঁ, গছজোপা কেতিয়াও নুশুকাই, ভাল হৈ থাকিব। আমি ঠাণ্ডা দিনত যিহেতু কুঁৱলী পৰে আৰু সেইবাবে আমি কি কৰিব লাগে, গছজোপা কিবা প্ৰকাৰে চেষ্টা কৰিব লাগে যে আমি ঢাকি ৰাখোঁ আৰু ৰাতি এই নিয়ৰটো পৰিবলৈ দিব নালাগে। নিয়ৰ পৰিলে পাতটো ভিজি পেলাই পাতটো তুলসীৰ বেয়া হৈ যায় আৰু সেইবাবে আমি ৰাতি ঢাকি ৰখাৰ চেষ্টা কৰিব লাগে। আৰু ৰাতিপুৱা ৰ'দ পৰা ঠাইত, ৰ'দ পৰা জেগাত মানে ৰাখিব লাগে। আৰু যদি আমি টাবত ৰাখিছোঁ, পানীটো কমকৈ দিয়াৰ চেষ্টা কৰিব লাগে, যিমান পাৰোঁ পানীটো কমকৈ দিব লাগে। আৰু এবাৰ পানী দিলে হয় দিনটোত। মাটিটো সুৰসুৰীয়া নিচিনা হৈ থাকিলে ভাল হয়। আৰু মাটিটো যদি বেছিকৈ টিপ খাই যায় তেতিয়া গুড়িটো অলপ খুচৰি দিব লাগে। আৰু যদি আমি ইচ্ছা কৰোঁ যিকোনো ফাৰ্টিলাইজাৰ ইয়াৰ গুড়িত দিব পাৰোঁ, কিন্তু শুকান গোবৰ দিলে বেছি ভাল হয়। শুকান গোবৰ দিব পাৰে আপোনালোকে। আৰু যদি আমি টাবত ৰুইছোঁ তেতিয়া মাটি আৰু বালি মিক্স কৰি পেলাই পুলিটো ৰুব লাগে আৰু তাৰ গুড়িত অলপমান শুকান গোবৰ দি দিব লাগে। আৰু যদি ইয়াৰ এখিলা দুখিলা পাত সৰি তলত পৰা দেখা যায় তেতিয়া গুড়িটো লগালগে চাফা কৰি দিব লাগে। পাতবোৰ গেলি পেলাই ইয়াত কিছুমান বিভিন্ন পোক হয়, সেই পোকবোৰে গছজোপা খাই বেলেগ বেমাৰ আৰম্ভ কৰি দিয়ে। সেইকাৰণে ইয়াৰ গুড়িটো চাফা কৰি ৰাখিব লাগে আৰু দিনত অলপ ৰ'দ পৰা জেগাত ৰাখিব লাগে। আৰু ইয়াৰ গুড়িটো বেছিকৈ ভিজি থাকিবলৈ দিব নালাগে। আৰু যদি আমি ইয়াত ইচ্ছা কৰোঁ DAP 3-4টামান দানা ইয়াৰ গুড়িত দিব পাৰোঁ তেতিয়া ভাল হয়। আৰু আমি কি কৰোঁ, যদি আমি মানে পোক পৰুৱা বিভিন্ন পোকে যদি পাতটো খাই দিয়ে তেতিয়া নিম পাত আমি হাতেৰে মোহাৰি এনেকৈ শুকুৱাই লৈ পেলাই হাতেৰে মোহাৰি পেলাই ইয়াৰ গুড়িত দি দিব লাগে, তেতিয়া ভাল হয়। আৰু যদি ইচ্ছা কৰোঁ নিম পাতটো 2-3 দিন এনেকৈ পানীত ভিজাই ৰাখি আৰু ইয়াৰ পানীটো তেতিয়া চাকি পেলাই বটলত ভৰাই স্প্ৰে' কৰিলে, পাত আৰু গুড়িত স্প্ৰে' কৰিব লাগে। ডাইৰেক্ট গুড়িত ইয়াৰ পানীটো দি দিব নালাগে। পাত আৰু গুড়িত দি পেলাই স্প্ৰে' কৰিলে বিভিন্ন সমস্যাৰ পৰা গছজোপা হাত সাৰি থাকিব পাৰিব আৰু ভাল হয়। এনেদৰে আপোনালোকে কৰি চাব পাৰে। তুলসী গছ ঘৰত থাকিলে আমাৰ মন পবিত্ৰ হৈ থাকে আৰু আমি ওলাওঁতে সময়তে দেখি থকা জেগাত তুলসী গছজোপা ৰাখিব লাগে আৰু তেতিয়া এই ঘৰত আমাৰ পজিটিভ এনাৰ্জি আনিব। আৰু এটা সাধাৰণ সৰু কাম, কিন্তু ইয়াৰ বহুত উপকাৰিতা আছে, আমি কৰিব পাৰোঁ। আমি যিটো চাহ খাওঁ, চাহ খাই পেলাই থাকি যোৱা চাহপাতখিনি ভালকৈ ৰ'দত শুকুৱাই ইয়াৰ গুড়িত দিব পাৰোঁ। বহুত ভাল ইয়াৰ গুড়িত দিলে। আমি অন্য ফুলত দিলেও এইটো চাহপাতটো বহুত ভাল। আমি তুলসী গছৰ গুড়িটো দিব পাৰোঁ আৰু শুকুৱাই ল'ব লাগে ভালকৈ দিব সময়ত। আৰু যদি চেনিটো থাকে চাহপাতখিনি ভালকৈ ধুই শুকুৱাই ল'ব লাগে, তাৰ পৰা ইয়াত গুড়িত দিব লাগে। আমি ইয়াৰ পৰা ভাল ফল পাব পাৰোঁ। আৰু 15-20 দিনমানৰ মূৰে মূৰে আপোনালোকে যদি ইচ্ছা কৰে যিকোনো ফাৰ্টিলাইজাৰ ইউজ কৰিব পাৰে। কেঁচু সাৰেই হওক বা অন্য যিকোনো সাৰ হওক, ইয়াৰ গুড়িত অলপমান দিব লাগে আৰু তেতিয়া আমি গছজোপা সজীৱ আৰু ভালকৈ ৰাখিবলৈ পাৰিম আৰু ভাল হৈ থাকিব, আমাৰ ধুনীয়া হৈ থাকিব। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটি নতুন ভিডিঅ'ৰ সৈতে সোনকালে লগ পাই আছোঁ। আজি ভিডিঅ'টো ইমানেই শেষ কৰি দিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পালে।